নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কেইটামান শব্দ যিকেইটা আপোনাৰ বাবে ইম্পৰ্টেণ্ট হ'ব পাৰে। আসাম টেট 2019ত আহিব পাৰে। সেইকেইটা শব্দ ক'ৰ পৰা আহিছে আৰু কি শব্দৰ পৰা আহিছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত। ইখন মোৰ এজন ফ্ৰেণ্ডে চেণ্ড কৰিছে। আপোনাৰ ইয়াত স্পষ্ট নহ'ব পাৰে, কিন্তু মই আপোনালোকক বুজাই দিম চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চাওক, প্ৰথম কুৱেশ্যনটো আছে ইডুকেশ্যন। ইডুকেশ্যন শব্দটো আপোনাৰ লেটিন টাৰ্ম ইডুকেটাম আৰু ইডুকেয়াৰ শব্দৰ পৰা আহিছে। মনত ৰাখিব, ইডুকেটাম আৰু ইডুকেয়াৰ শব্দৰ পৰা আহিছে ইডুকেশ্যন শব্দটো। নেক্সটটো চাব চাইক'লজি। চাইক'লজি শব্দটো আপোনাৰ গ্ৰীক টাৰ্মৰ পৰা আহিছে, মানে গ্ৰীক ভাষাৰ পৰা আহিছে। এইটো হৈছে চাইকো আৰু লগিয়া শব্দৰ পৰা চাইক'লজি শব্দটো আহিছে। মনত ৰাখিব, চাইকো আৰু লগিয়া শব্দৰ পৰা চাইক'লজি শব্দটো আহিছে। নেক্সট কুৱেশ্যনটো চাব ছ'চিয়লজি। ছ'চিয়লজি শব্দটো আহিছে আপোনাৰ ফ্ৰান্স ভাষাৰ পৰা। ফ্ৰান্স ভাষাত ছ'চিয়েল আৰু লজিক শব্দ দুটাৰ পৰা আহিছে ছ'চিয়লজি শব্দটো মনত ৰাখিব। টেকন'লজি শব্দটো আপোনাৰ গ্ৰীক ভাষাৰ পৰা আহিছে। গ্ৰীক ভাষাৰ আপোনাৰ টেকনি আৰু লগোছ শব্দ দুটাৰ পৰা আহিছে টেকন'লজি শব্দটো। নেক্সট কুৱেশ্যনটো চাব আপোনাৰ ফিল'চফি। ফিল'চফিটো আপোনাৰ গ্ৰীক ভাষাৰ পৰা আহিছে। ফিল' আৰু চফছ শব্দটোৰ পৰা আহিছে। আৰু নেক্সটটো চাব ইণ্টাৰেষ্ট। ইণ্টাৰেষ্টটো হৈছে আপোনাৰ লেটিন ৱাৰ্ডৰ পৰা আহিছে, লেটিন ভাষাৰ পৰা আহিছে ইণ্টেৰিছাৰ পৰা। ইণ্টেৰিছা শব্দটোৰ পৰা আপোনাৰ ইণ্টাৰেষ্টটো আহিছে। পাৰ্চনেলিটিটো আহিছে। পাৰ্চনেলিটিটো আপোনাৰ আহিছে লেটিন ভাষাৰ পৰা, পাৰ্চনা শব্দৰ পৰা। লেটিন ভাষাৰ পাৰ্চনাৰ পৰা পাৰ্চনেলিটিটো আহিছে। নেক্সট কুৱেশ্যনটো চাব ইণ্টেলিজেঞ্চ। এইটো শব্দ আহিছে আপোনাৰ লেটিন শব্দৰ পৰা আহিছে ইণ্টেলিজেৰা শব্দৰ পৰা আহিছে আপোনাৰ ইণ্টেলিজেঞ্চ শব্দটো। মনত ৰাখিব। এনভাইৰনমেণ্ট শব্দটো আপোনাৰ ফৰাচী ভাষাৰ পৰা আহিছে এনভাইৰন শব্দৰ পৰা এনভাইৰনমেণ্টটো আহিছে, ফৰাচী ভাষাৰ হয়। স্কুলটো আপোনাৰ গ্ৰীক ৱাৰ্ড হয়, এটা গ্ৰীক ভাষাৰ পৰা আহিছে স্কল নামৰ শব্দটোৰ পৰা। আৰু ইম'চন শব্দটো আহিছে আপোনাৰ লেটিন ভাষাৰ পৰা ইম'ভেৰি শব্দটোৰ পৰা আহিছে ইম'চনটো। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।